আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ৰং চেনেলত সন্ধিয়া 8 বজাত সম্প্ৰচাৰিত হৈ থকা কৃষ্ণ সাক্ষী চিৰিয়েলখনৰ অভিনেত্ৰী সাক্ষীৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছসকল, সাক্ষীৰ প্ৰকৃত নাম হৈছে চন্দনা শৰ্মা। তেওঁ 17 জানুৱাৰী তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। বৰ্তমান গুৱাহাটীতে বসবাস কৰে। ৰিলেশ্যনশ্বিপৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ এগৰাকী বিবাহিত মহিলা। তেওঁৰ হাজবেণ্ডৰ নাম হৈছে অপূৰ্ব শৰ্মা। কণমানি ল'ৰা সন্তানো আছে। ল'ৰা সন্তান হাজবেণ্ডৰ সৈতে তেওঁলোকৰ এটি সুখী পৰিয়াল। চন্দনা শৰ্মাৰ জন্মঘৰখনৰ কথা ক'বলৈ। চন্দনা শৰ্মাৰ জন্মঘৰত মুঠ সদস্যৰ সংখ্যা হৈছে 4 জন। চন্দনা শৰ্মা এজন ককায়েক আৰু মাক দেউতাক। দেউতাকৰ নাম হৈছে দেৱেশ্বৰ শৰ্মা আৰু মাকৰ নাম হৈছে চাৰু শৰ্মা। ককায়েক হৈছে অসমৰ বিখ্যাত গায়ক দীক্ষু শৰ্মা। শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ। চন্দনা শৰ্মাই গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুলৰ পৰা শিক্ষা আৰম্ভ কৰিছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটিতে শিক্ষা শেষ কৰিছিল। চন্দনা শৰ্মাৰ হাইট ৱেইটৰ কথা যদি ক'বলৈ যাওঁ, তেওঁৰ হাইট হৈছে 5.2 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 50 কিলো এপ্ৰক্স। ফ্ৰেণ্ডছসকল, মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।